জনপ্ৰিয় অভিনেতা বেহাৰবাৰীৰ মুকুতাদাৰ বিষয়ে আজিৰ এই ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বলকচোন মুকুতাদাৰ বিষয়ে আচল কথা জানো। মুকুতাদাৰ আচল নাম হৈছে অচিনি ডেকা আৰু তেওঁৰ ঘৰ হৈছে বাইহাটা চাৰিআলি। তেওঁৰ ডেট অফ বাৰ্থ হৈছে 1991 আৰু 18 ডিচেম্বৰ। তেওঁৰ ঘৰত মাক দেউতাক ককা আইতা আৰু তেওঁৰ ভণ্টি আছে। দেউতাকৰ নাম হৈছে কেশৱ ডেকা আৰু মাকৰ নাম হৈছে ৰঞ্জিতা ডেকা। কৰ্ম জীৱনৰ তেওঁৰ বেহাৰবাৰী আগত PY365 তেওঁ মেডিং শ্ব' এটা কৰিছিল। তাৰপিছত তেওঁ চিনেমা হিয়া দিয়া নিয়া এইখনত অভিনয় কৰে আৰু তাৰ পিছতে তেওঁ অভিনয় কৰিছিল ভাড়াঘৰ নামৰ ভাড়াঘৰ নামৰ কিছু ধাৰাবাহিকখনত তেওঁ অভিনয় কৰিছিল অচিনি ডেকাই। আৰু তাৰপিছতে 2013 চনত বেহাৰবাৰী আউটপোষ্টত পাৰ্মানেণ্ট হিচাপে কাম কৰিবলৈ লয়। আৰু তেওঁৰ প্ৰিয় অভিনেতা হৈছে যতীন বৰা আৰু তেওঁৰ প্ৰিয় অভিনেত্ৰী হৈছে বৰষাৰাণী বৈশ্য আৰু প্ৰিয় ছিংগাৰ হৈছে জুবিন গায়ক। ফ্ৰেণ্ডছ, মুকুতাদাৰ বিষয়ে আপোনালোকে গম পাই কেনেকুৱা লাগিলে? তো আপোনালোকে তেওঁৰ বিগ ফ্ৰেণ্ডছ যদি হয় প্লিজ আপোনালোকে তেওঁৰ অভিনয় চাই যদি ভাল পায় প্লিজ আপোনালোকে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। আৰু আপোনালোকক জনাওঁ অভিনেত্ৰী ৰিচাৰ তেওঁৰ বহুতে সুধি আছিলে তেওঁৰ পৰিয়ালৰ সম্পৰ্ক আৰু তেওঁৰ বায়োগ্ৰাফি আজি তেওঁৰ এই ভিডিঅ'টোত সম্পূৰ্ণকৈ জনাম। গম পাইছে যে বেহাৰবাৰী আউটপোষ্টত ৰিচাৰ চৰিত্ৰ অভিনয় কৰাৰ তেওঁৰ আচল নামটো হৈছে ৰিচা চেত্ৰী। ৰিচাৰ জন্ম হৈছিল 12 জানুৱাৰী দুলীয়াজানত। তেওঁ পিছত ডিগবৈলৈ চিফ্ট হয় আৰু ৰিচা চেত্ৰীয়ে তেওঁ পঢ়া শুনা তেওঁ ডিগবৈতে কৰিছে। তেওঁ ডিগ্ৰীটোও ডিগবৈতে কৰিছে, যিহেতু নেকি সকলো পঢ়া শুনা ডিগবৈতে কৰিছে ৰিচা চেত্ৰী। আৰু ৰিচা চেত্ৰীয়ে তেওঁ ডিগ্ৰী লাভ কৰিছে ওমেন কলেজৰ পৰা। এবাৰ ডিগবৈ ওমেন কলেজত তেওঁ এবাৰ GSO হৈছিলে। এইবাৰ পৰিয়ালৰ বিষয়ে কিছু কথা জানো আহক। তেওঁৰ মাক দেউতাক আৰু ভায়েক এজন আছে। মাকৰ নাম মীনা চেত্ৰী আৰু দেউতাকৰ নাম নীলকান্ত চেত্ৰী। বৰ্তমান ৰিচা চেত্ৰী কৰ্মৰ সূত্ৰে গুৱাহাটীতে থাকে। এইবাৰ তেওঁৰ চিৰিয়েলৰ বিষয়ে কিছু কথা জানো আহক। তেওঁ বেহাৰবাৰী আউটপোষ্টত তেওঁ কিছু আগতে 2015 চনত তেওঁ মডেলিঙৰ জগতত আহিছিলে আৰু তেওঁ ৰিচা চেত্ৰীয়ে 2016 চনত তেওঁ ৰেঙনি এখন ধাৰাবাহিকত তেওঁ অভিনয় কৰিছিলে। এই ধাৰাবাহিকখনত তেওঁ ৰিচা চেত্ৰীয়ে সম্পূৰ্ণকৈ অভিনয় নকৰিলে। ৰিচা চেত্ৰীয়ে তেওঁ আগতে অভিনয় কৰাৰ কাৰণে তেখেতে ৰেঙনি ষ্টুডিঅ'ৰ লগত আগৰে পৰা চিনাকি আছিল। সেইবাবে তেওঁ বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰাৰ তেওঁ সুযোগ পালে। আগৰে চিনাকি আছিলে তেওঁৰ সেইখন ষ্টুডিঅ'ত। বেহাৰবাৰী আউটপোষ্টৰ অভিনয় কৰাৰ লগতে তেওঁ বিভিন্ন ধৰণৰ তেওঁ মিউজিকতো তেওঁ অভিনয় কৰিছে ৰিচা চেত্ৰীয়ে। যেনে ধৰণৰ তাজমহল, বিদ্যাসাগৰ, ৰাকেশ ৰিয়ানৰ লগতে বহুতো তেনেকুৱা মিউজিকতো তেওঁ অভিনয় কৰিছে। ৰিচা চেত্ৰী তেওঁৰ জানিবলৈ দিয়া মতে তেওঁৰ এতিয়ালৈকে কোনো প্ৰেমৰ সম্পৰ্ক নাই। আৰু আপোনালোকে যদি ৰিচা চেত্ৰীৰ ভিডিঅ'টো চাই আপোনালোকে প্লিজ লাইক এটা কৰি দিব আৰু নতুনকৈ যদি চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে যদি বেহাৰবাৰী আউটপোষ্টখন চাই যদি আপোনালোকে ভাল পায় প্লিজ আপোনালোকে এতিয়াই কমেণ্ট কৰি দিয়ক কেনেকৈ পায় আপোনালোকে বেহাৰবাৰী আউটপোষ্টখন। আৰু নতুন আপডেটখন যদি পাবলৈ প্লিজ আপোনালোকে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো ভিডিঅ'টো ইমান দীঘল নকৰোঁ, তো ভিডিঅ'টো ইয়াতে ৰাখিছোঁ। তো ঠিক আছে, তেতিয়ালৈ বাই বাই। নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম।